তুমি নহ'লে ছেকেণ্ড পাৰ্টক লৈ পানি তোমাৰ এক্সপেক্টেশ্যনটো কিমান কেনেকুৱা বহুত ভাল লাগি আছে মনটো খালি বহুত দুখো লাগিছে কান্দিছা কাৰণে আৰু এতিয়া কিহৰ কাম কৰি আছে এতিয়া আমি নব বিউটি নবজনী চাগে তুমিয়ে হ'বা দেখিছে আৰু নব বনাইহে এৰিছে মানে ইমানে নব বনাইছে সেইটোৱে কথা আৰু ন বোৱাৰী উত্তম না কি খবৰ মজা মজা ফাটাই গৈছে তুমি নহ'লে এখনক লৈ পিনি এক্সপেক্টেশ্যন বহুত ভাল বহুত মানে কি ক'ম তোমাক আৰু দুখৰ কানিয়ে তত পাইছো কেমেৰা ক'তো কান্দি দিছোঁ মই কেমেৰা ক'ত কান্দিছানে কোৱা তুমি নহ'লে ছেকেণ্ড পাৰ্টক লৈ পিনি কিমান আগ্ৰহী তুমি নহ'লে ছেকেণ্ড পাৰ্টক লৈ আগ্ৰহী বুলি কি ক'ম এতিয়া কামটো যিহেতু নিজে কৰিছোঁ আমি নিজে মানে কি আমাৰ নিজৰ কামত আমি নিজে কিবা এটা মানে ফিল যেতিয়া নিজৰ কামত মানুহে নিজে কিবা এটা ফিল পায় তেতিয়া মানে সেই কামটো আমি ভাল বুলি ধৰিব পাৰোঁ কিবা আমি নিজে কামটো আমিতো গম পাওঁ ন যে কামটো শ্বুটিং ক'ত কৰিছিলোঁ তাৰ পৰিস্থিতিখিনি কি হৈছিলে বা কেনেকুৱা আমি সেই বস্তুটো পাওঁ যেন সেইকাৰণে আমি মানে আমাৰ প্ৰতিখন শ্বটত আমি ফিল নাপাওঁ কামটো ভাল হৈছে কিন্তু এই কামটোত মানে ধৰি লওক ফিলটো পাইছোঁ যেন আপোনালোকো চাই ভাল পাব সেইটো নিজৰ ওপৰত বিশ্বাস বাকী বিশেষসকলে ক'ব ফুটনি মাৰিছোঁ বুলি সেইকাৰণে বিশেষ বেছি নকওঁ কিন্তু এটাই কওঁ কামটো চাই ভাল পাব সেইটো আশাবাদী আৰু সেই আশা লৈ কামটো আমিও বহুতখিনি কষ্ট কৰিছোঁ প্ৰথম কামটোতকৈ ছেকেণ্ড কামটো আমি উন্নত কৰিবলৈ চাব আৰু কমেণ্টত জনাব অ'কে দিছা আকৌ তুমি নহ'লে ছেকেণ্ড পাৰ্টক লৈ পিনি তোৰ আশা কৰিছো বহুত ভাল হ'ব আৰু এনেও ভাল হ'বই কাৰণ তুমি আছা বিপাশা আছে অভিষেক আছে চব আছে বহুত ভাল হ'ব বুলি আশা কৰিছো এনেও হ'বই হ'ব দীপজ্যোতি মই ক'ব লাগিব নেকি য়েছ তুমি নহ'লে ফাৰ্ষ্ট পাৰ্টটো চালোঁ আৰু ছেকেণ্ড পাৰ্টৰ কাৰণে মই বহুত বেছি এক্সাইটেড আৰু সমগ্ৰ অসম আছে আৰু এতিয়া এক্সাইটেড হয় আৰু বহুত বেছি ভাল হৈছে কামখিনি বিপাশা আছে সৌৰভ আছে বহুত ধুনীয়া হৈছে এতিয়া ৰাইজে বেলেগ কিবা এটা পাব আৰু যিটো ভাবি আছে তাৰ অপজিট হ'ব এইখনত বহুত বেছি ভাল হ'ব অ'কে পাপু ভাই হা সমগ্ৰ অসমে জানে আৰু সৌৰভৰ কাম বুলি ক'লে আৰু বেলেগ আৰু নাইয়ে ক'ব লগা তো ভালেই হ'ব যিটো ফাৰ্ষ্ট পাৰ্টটো একেবাৰে ঠিকে ঠিকে গৈছে তো ছেকেণ্ড পাৰ্টটো আৰু তাতকৈ বহুত বেছি ইউনিক কিবা এটা তাকে আৰু আপোনালোকে কান্দি দিব কৈছোঁ কান্দি কান্দি দিব দিব আপোনালোকে তোমালোকে চালাই মিউজিক চিউজিক সেইখিনি লাষ্টত কান্দিব এতিয়া আৰু বাকী এতিয়া আমি কৰি আছো নব বিউটি এইটো আহিব আমাৰ দীপজ্যোতি চেনেলত নব বিউটি আৰু মই এনেকুৱা এটা পাখণ্ড কৰিছো নহয় মা কচম মানুহে মোক নেলু চেপিব চাগে তাৰ পিছতে আহিব নব বিউটিৰ পিছতে আহিব কণী খালি কণী এইখন আহিব অভিষেকৰ চেনেলত কণীখন গতিকে আপোনালোকক কণী চাবলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু নব বিউটি আহি আছে অতি সোনকালে আৰু মোৰ চেনেলত আহি আছে তুমি নহ'লে পাৰ্ট 2 ডিচেম্বৰৰ শেষৰ ভাগত একদম দিম আৰু 2024টো শেষৰ সময়ত দিম মানে গতিকে সকলোৱে চাব বুলি আশা কৰিছোঁ ধন্যবাদ